ফ্ৰেণ্ডছ, কৰোনা ভাইৰাছ আমাৰ সকলোৰ বাবে কিমান ভয়ানক আছে সেই কথাটো আমি সকলোৱে জানো আৰু তাৰ বিষয়ে ক'বলৈ মোক প্ৰয়োজন নাই। এই ভাইৰাছৰ পৰা কেনেকৈ কণ্ট্ৰল পাব পাৰি তাৰ কাৰণে আমাৰ চৰকাৰে এটাৰ পিছত এটা পদক্ষেপ লৈ আছে আৰু তাৰে ভিতৰত এটা এপ লঞ্চ কৰিছে আমাৰ চৰকাৰে আৰু নামটো হ'ল আৰোগ্য সেতু। সেই এপটোত আমি কি কি ফিচাৰ্ছ পাওঁ আৰু তাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে মই আপোনালোকক আজি এই ভিডিঅ'টোত ক'ম। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা বিনম্ৰ অনুৰোধ কৰোঁ যে মোৰ এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে মানুহৰ ওচৰত শ্বেয়াৰ কৰিব যাতে এই ইম্পৰ্টেণ্ট ইনফৰমেশ্যনটো সকলোৰ মাজতে যাওক আৰু সকলোৱে পাওক আৰু আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাব য'ত মই আজি আৰোগ্য সেতু এপটোৰ বিষয়ে ক'ম। যিহেতু আমি জানো যে আমাৰ চৰকাৰে কেইদিনমান আগতে এটা এপ লঞ্চ কৰিছিল যিটো কৰোনা কবচ আৰু সেই কৰোনা কবচৰ ৰিফাইণ্ড ভাৰ্জনটোৱে হ'ল আমাৰ এই আৰোগ্য সেতু। আৰু আমি জানিবলৈ সুখী হ'ম যে এই আৰোগ্য সেতু এপটো আপোনালোকে সকলো এণ্ড্ৰইড বা আইফোনত আপোনালোকে ইউজ কৰিব পাৰিব আৰু আৰোগ্য সেতু এপটোত আপোনালোকে প্ৰথমত ইনষ্টল কৰি ল'ব পাৰিব প্লে ষ্ট'ৰৰ পৰা আৰু ইনষ্টল কৰাৰ পিছত আপোনালোকে সেই এপটোত কেনেকুৱা আপোনাৰ কৰোনা ভাইৰাছৰ পৰা বাচি থাকিব লাগে সেই বিষয়ে জনোৱা হ'ব আৰু এপটো ইনষ্টল কৰি পেলাই আপোনালোকে তাত 11টা ভাষা দিয়া থাকিব। 11টা ভাষাৰ ভিতৰত আপোনালোকে যিকোনো এটা ভাষা চিলেক্ট কৰি ল'ব লাগিব আৰু এটা ভাষা চিলেক্ট কৰি লোৱাৰ পিছত তাতে কিছুমান আপোনাৰ পেজ আহিব যাত আপোনালোকৰ কৰোনা ভাইৰাছৰ ইনফেক্টেড কেনেকৈ থাকে সেই বিষয়ে জনোৱা হয় আৰু সেই পেজখিনি আপোনালোকে স্কিপ কৰি বা পঢ়ি পেলাই নেক্সট যেতিয়া প্ৰেছ কৰিব তেতিয়া আপোনালোকৰ নিজৰ মোবাইল নম্বৰটো দি পেলাই আপোনালোকৰ এটা OTP আহিব আৰু সেই OTPটো আপুনি ভেৰিফাইড কৰি আপোনাৰ কিছুমান তাৰপিছত পাৰ্চনেল ডিটেইলছ বিচৰা হ'ব যিটোৰ সহায়ত সেই এপটোৱে ট্ৰেক কৰিব পাৰে যে আপুনি ইনফেক্টেড হয় নহয় বা আপোনাৰ ওচৰত ইনফেক্টেড মানুহ আছে নাই আৰু আপোনালোকে তাত নিজৰ ডিটেইলছখিনি ভৰাই দিব যেনে নাম, এজ, জেণ্ডাৰ এইবিলাক আপুনি ভৰাই পেলাই যেতিয়া আপুনি ছাবমিট কৰিব তাৰপিছত আপোনালোকে এই এপটোত ব্লুটুথ বা GPS অন কৰি পেলাই আপোনাৰ ওচৰত কোনোবা COVID-19 পজিটিভ পাৰ্চন যদি আহে ওচৰত দেন সেই এপটোৱে আপোনাক ন'টিফিকেশ্যনৰ দ্বাৰা জনাই দিব আৰু আপোনালোকে তাত আৰু এটা বস্তু আছে যিটো আপোনাৰ হেল্পলাইন নম্বৰ দিয়া আছে। হেল্পলাইন নম্বৰ যেনে আপোনাৰ গোটেইখিনি ৰাজ্যৰ দিয়া আছে, অসমৰো আছে, বাকী ৰাজ্যৰো আছে। দেন হেল্পলাইন নম্বৰখিনি ব্যৱহাৰ কৰি পেলাই আপুনি COVID-19ৰ কিবা বিষয়ে জানিব পাৰিব আৰু তাৰ লগতে আপোনাৰ এটা দিয়া আছে এছিষ্টেণ্ট। তাতে COVID-19ৰ কাৰণে এটা এছিষ্টেণ্ট দিয়া আছে। সেই এছিষ্টেণ্টটোত গৈ পেলাই আপুনি যদি নিজৰ সঠিক তাত যিবিলাক কুৱেশ্যন সোধা হয় সিহঁতৰ যদি নিজৰ সঠিক তথ্যবোৰ আপুনি দিয়ে তেতিয়াহ'লে আপুনি তাৰ পৰা জানিব পাৰিব যে আপুনি COVID-19 ইনফেক্টেড হ'ব পাৰে নে, আপোনাৰ পাৰ্চেণ্টেজটো কিমান বা আপুনি ছেফ আছে নাই সেই বস্তুটো আপুনি জানিব পাৰে। তাৰপিছত আপোনাৰ তাত আছে কিছুমান মিনিষ্ট্ৰী অফ হেল্থৰ কিছুমান আপোনাৰ অফিচিয়েল ৱেবছাইট আছে। অফিচিয়েল ৱেবছাইটত গৈ পেলাই আপুনি তাত মিনিষ্ট্ৰী অফ হেল্থৰ ন'টিফিকেশ্যনখিনি চাব পাৰে। তাত গোটেইখিনি ন'টিফিকেশ্যন দিয়া আছে, আপোনালোকে সেই বিষয়ে জানিব পাৰে আৰু তাত আপোনালোকৰ এটা আছে টুইটছ কৰা আছে, ৰিচেণ্ট টুইটবিলাক আছে। ৰিচেণ্ট টুইটবিলাকো আপুনি তাৰ পৰা চাব পাৰে আৰু আপোনালোকক এটাই ৰিকুৱেষ্ট যে আপোনালোকে ভুৱা খবৰবোৰ এনে হোৱাটছআপ বা ফেচবুক বা ছ'চিয়েল মিডিয়াৰ আপুনি শ্বেয়াৰ নকৰিব। যিটো শ্বেয়াৰ কৰিব সেইটো সঠিক চ'ৰ্চ লৈ পেলাই জানি পেলাইহে আপুনি শ্বেয়াৰ কৰিব। আপোনালোকৰ ওচৰত মোৰ এইটো ৰিকুৱেষ্ট যে আপোনালোকে সকলোৱে এই এপটো ডাউনলোড কৰক আৰু ময়ো ডাউনলোড কৰিছোঁ। মোক এপটো চাই পেলাই বহুত ভাল লাগিছে। আপোনালোকে ডাউনলোড কৰক আৰু আপোনালোকে এই এপটো ডাউনলোডৰ কাৰণে মোৰ ডিছক্ৰিপশ্যনত মই লিংকটো দি দিছোঁ যাতে একে নামৰ বহুতখিনি এপ থাকে, যাতে আপোনালোকে বেলেগ ইনষ্টল নকৰে। তাৰ কাৰণে মই আপোনাৰ ডিছক্ৰিপশ্যনত এই এপৰ লিংকটো দি দিছোঁ। আৰু এটা কথা আপোনালোকে মনত ৰাখিব যে আপোনালোকে ঘৰতে থাকক, সুৰক্ষিত থাকক, ঘৰৰ পৰা বাহিৰত ওলাই নাযাব, কিয়নো কৰোনাৰ লগত আমি যুঁজিব লাগিব আৰু আপোনালোকে ঘৰত থাকিলেহে আমি কৰোনাৰ লগত যুঁজিব পাৰিম। আৰু আপোনালোকে যদি এতিয়ালৈকে মোৰ ভিডিঅ'টো লাইক কৰা নাই, শ্বেয়াৰ কৰা নাই, দেন মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।